वेलकम बैक टू माय अनदर न्यू ভিডিঅ লগত নমস্কাৰ গাইছ আপোনালোকক স্বাগত কৰিলো মোৰ ইউটিউব চেনেলত আজি আমি গৈ আছো এলিফেন্টা কেভছ আৰু আমি আছো তাজ হোটেলৰ ওচৰত গেটৱে অফ ইণ্ডিয়া আৰু তাৰে সাইডেদি আমি গৈ আছো এয়া আপোনালোকে চাব পাইছে মোৰ পিছফালে যিহেতু সবফালে মানুহ আৰু আমি লাইন ধৰিছো কাৰণ আমি জাহাজত উঠিব লাগে আৰু আমি ইয়াৰ পৰা আমি এলিফেন্টা কেভছ যাম আৰু এলিফেন্টা কেভছ হ'ল এখন আইল্যান্ড এটো সাগৰৰ মাজত আনকি মানে এখন বহুত ডাঙৰ এৰিয়া লৈ এখন দীঘল তো বলক আমি জাহাজলৈ উঠো আৰু জাহাজলৈ উঠিবলৈ আমাক লাইন ধৰিব লাগিব তো গতিকে বলক আৰু এয়া চাই আছে এটাৰ পিছত এটা ফুল ডিসিপ্লিন ভাবে আমি লাইনত থিয় হৈছো আমি যদি তলত বহু তেন্তে মানে আমি ডাইরেক্ট বহি যাব পাৰো কাৰণ আমি তলত নবহু ওপৰত বহিব লাগে এটো কাৰণে আমাক মানে পাৰ পাৰ্সন 10 টকাকে এক্সট্ৰা দিব লাগিব যেহেতু আমি ওপৰতে বহিম কাৰণ ওপৰৰ পৰা ভিউ বহুত ধুনীয়া আহে তো এটো কাৰণে মই ওপৰতে বহিম আৰু যেহেতু এয়া চাইছে আপোনালোকে সবে ফটো শুট কৰি আছে কাৰণ কৰিব ইয়াৰ পৰা যোনটো মানে সৌন্দৰ্য এটা তাজ হোটেল আৰু গেটৱে ফৰ ইণ্ডিয়াৰ আহি আছে ভিউখন আপোনালোকে চাব লগিয়া খুব ধুনীয়া আৰু এইফালে চাই আছে সবফালে জাহাজ মানে ইমানে জাহাজ মানে মানে পানী কম জাহাজ বেছি চাবলৈ পোৱা গৈ আছে আমাৰ সবফালে আগতো আমি চাব পাৰিম আৰু যেহেতু তো বলক এয়া চাক আৰু গৈ আছে এনেকা মানে পুৰা সাগৰত মানে খালি জাহাজ ক'ব গ'লে তো গতিকে আহক চাওঁ আৰু কি হয় এই আছে আর এখন অদ্ভুত জাহাজ ফিল্মৰ দেখাৰ দৰে ৰকেটৰ নিচিনা গৈ আছে যিহেতু আমি যদি এইটো জাহাজত বহিলো হয় 90 মিনিটৰ জায়গা চাগে 30 মিনিটত গৈ পালো হয় চাগে আৰু এয়া আপোনালোকে চাব পাৰিছে যিহেতু এইখন হ'ল ইণ্ডিয়ান নেভিৰ জাহাজ বহুত দীঘল আৰু মানে বহল চাব গ'লে আমি তাৰে কাষেদি গৈ আছো বহুত ডাঙৰ হয় আৰু এইখন জাহাজ ইয়াতে ৰখি থাকে কিবা ইমাৰ্জেন্সি হলে চাগে যায় যেহেতু এয়া আপোনালোকে চাই আছে আমাৰ জাহাজ গৈ আছে একদম স্পীড নহয় একদম লাহে নহয় মিডিলত গৈ আছে একদম সাগৰৰ মাজত আছো আমি এতিয়া বৰ্তমান খুব ধুনীয়া মানে এখন ভূত মানে দৃশ্য ক'ব গ'লে সবফালে পানী তাৰে মাজত আমি এয়া আমি এতিয়া তলফালত আহিছো তলত চাই আছো মানে কেনেকুৱা লাগি আছে এয়া মানুহজনে মোৰ কেমেৰা পিনে চাই আছে ভাবি আছে মই কি কৰি আছো আৰু এইফালে চাই আছে মানে তলত ইমান ভাল নালাগে মানে যিমান ওপৰত লাগে এয়া চাব পাৰিছে আপোনালোকে মই একদম ফ্ৰণ্টত আহিছো ড্ৰাইভাৰৰ ওচৰত মানে কি কয় নাজানো জাহাজনে চলাই তেখেতৰ ওচৰত আহিছো এয়া মানে খুব ভাল লাগি আছে মানে আৰু এয়া আমি আহি পৰিলো আমাৰ কেপ্টেইন সাহেবৰ ওচৰত এয়া ইয়াৰ পৰা অপাৰেটিং কৰি আছে মানে জাহাজখনক চলাই আছে ভিতৰত সোমাব নোৱাৰো যেহেতু মানুহ ওচৰত থিয় হৈ জাম হৈ আছে আৰু এইফালে আপোনালোকে চাব আছে মানে চাৰিওফালে পানী খালি আৰু তাৰে মাজত আমি আৰু এয়া চাইছে জাহাজৰ আগত এখন পুৰণা টায়াৰক কালাৰ কৰি খুব ধুনীয়াভাৱে ৰছী দি বান্ধা হৈছে নাজানো কিয় এইটো থৈছে তো ফাইনালি আমি আহি পালোহি আৰু এলিফেন্টা কেভছলৈ আৰু আমি ষ্টেপ বাই ষ্টেপ চিৰিৰে ওপৰলৈ গৈ আছো আৰু ভিতৰৰ সবফালে মানুহ যিহেতু এইবাৰ চাই আছে এতিয়াও মানুহ নামি আছে জাহাজৰ পৰা আমি গৈ আছো তো বলক তো
আমি টিকিট কাটিলোঁ টিকিটখনৰ বেছি দাম লোৱা নাই 10 টকা লৈছে আৰু গৈ আছোঁ আমি কাৰণ আগত আমি টয় ট্ৰেইন পাম এইটো যিহেতু চাই আছে 200 মিটাৰ মানে 200 মিটাৰ মান দূৰ হ'ব এইয়া চাইছে টয় ট্ৰেইন যিহেতু আহি গৈছে এইটোৱে টিকিট লয় 10 টকা মান আৰু 200 মিটাৰ মানলৈকে আমাক এই ট্ৰেইনে লৈ লৈছে আৰু আপোনালোকে চাব পাৰিছে যেহেতু মোৰ মানে দুই চাইডে দোকান কতবা ফলৰ দোকান কতবা তো কিবা ৰেষ্টুৰেণ্ট খোৱাৰ দোকান কতবা আপুনি পাব কিবা আপুনি ইয়াৰে মানে এলিফেণ্টা কেভছৰ বিষয়ে কিবা মাটিৰে বা কিবাৰে ফটোজ কিবা কিবি বহুত কিবা কিবি ষ্টেচু মানে সব বস্তু পাব আপোনালোকে মানে এই আইলেণ্ডখন এখন মানে সৰু এখন চিটিৰ নিচিনা মানে সব ফালে মানে সব ব্যৱস্থা দিয়া আছে আৰু এতিয়া আমাক 120টা চিৰিৰে উঠি আমাক এলিফেণ্টাৰ মেইন যোনটো সাইড 5খন গুফা তালৈ আমি যাবলৈ পাৰিম তো গতিকে আপোনালোকে চাই আছে আৰু ইয়া মোৰ আগফালে এয়া সবফালে দোকান যেটো চাই আছে এইফালে মানে লেডিজৰ কাৰণে এইফালে জেন্টছৰ কাৰণে মানে সব বস্তু ইয়াৰ ভিতৰত সুবিধা আছে সব বস্তু আপোনালোকে কিনিব পাৰিব শ্বপিং কৰি যাই পাৰিব আৰু এয়া হৈছে এয়া মই চিৰিত উঠিলোঁ যিহেতু আৰু মোক 120টা চিৰি পাৰ কৰি তাৰপিছত মই ইয়ালৈ পাইছোঁ আৰু এয়া হ'ল আৰু এখন টিকেট কাউণ্টাৰ ইয়াতে আমাক টিকেট কাটিব লাগিব আৰু যিহেতু মানে আমাৰ ইণ্ডিয়ানৰ কাৰণে 40 টকা টিকেট ইয়াতে আৰু ফৰেনাৰ্ছৰ কাৰণে 600 যিহেতু আৰু আমি ইয়াৰ পৰা টিকেট লৈ কিনে ভিতৰত সোমাব পাৰিম যিহেতু তো আমি টিকেট লৈ আছোঁ আৰু ভিতৰলৈ সোমাবলৈ গৈ আৰু আমি ইয়াৰ পৰা ভিতৰলৈ সোমাই আছোঁ যিহেতু আৰু আপোনালোকে চাব পাৰিছে আৰু এইখন এলিফেণ্টাৰ যোনটো মানে এটা পাহাৰ মানে ডাঙৰ তাৰে কাটি কিনে ইয়া মানে 236টা ফুটাৰৰ ভিতৰত মানে এইখন বনোৱা হৈছে আৰু সবফালে আপোনালোকে চাব পাৰে প্ৰতিমা বনোৱা আছে এই আপোনালোকে চাব পাৰিছে সবফালে প্ৰতিমা আছে আৰু এই ষ্টেচুবিলাকক যেতিয়া পৰ্তুগীজে মানে আমাৰ ইণ্ডিয়াত আহিছিল সিহঁতে মানে ভাঙিবলৈ চেষ্টা কৰিছিল যিহেতু আৰু আপোনালোকে এইটো গুফা চাব পাৰিছে মই দূৰৰ পৰা চাই আছোঁ যিহেতু নো এন্ট্ৰি বুলি লিখা আছে এইটো আৰু তথাপি আমি ওচৰত গৈ চাওঁ কি হৈছে মানে তো আপোনালোকে যিহেতু মানে চাই আছে এই চাৰ মানে ওপৰৰ পৰা পাথৰ চাথৰ বহুত পৰি আছে তো সেইকাৰণে চাই সোমাবলৈ নিদিয়ে কাৰণ কেতিয়াবা কিবা পৰি যাব পাৰে তো সেইটো আপোনালোকে চাব পাৰিছে কি ধুনীয়া লাগি আছে আৰু আমি সেইটো তাৰ পৰা আমি মানে খোজকাঢ়ি চাম কিমান ভিতৰলৈ কিমান ওপৰলৈ আহিছোঁ আৰু এয়া আমি এখন তোপ পালোঁ আপোনালোকে চাই আছে তোপত মানুহ থিয় হৈ ফটো তুলি আছে আৰু তুলিবই কেতিয়াবা এনেকুৱা নোচোৱা বস্তু চাই আছে চবে আৰু এইফালেদি চিৰি গৈছে আমি তলত যাব পাৰোঁ যিহেতু আমি ওপৰ তলৰ ফালটো চাম মানে কেনেকুৱা কি এয়া আপোনালোকে চাব পাৰিছে এয়া হ'ল টপৰ মানে তলৰ ফালত মানে কেনেকে কি কৰে মানে নাজানো এনেকে ইউজ কৰে আগৰ দিনত ইউজ কৰিছিল যিহেতু আৰু এইফালে চিৰি আছে আৰু তলফালে যাব পাৰে আণ্ডাৰগ্ৰাউণ্ড আছে কিন্তু বহুত আণ্ডাৰ আমি তলফাললৈ নাযাওঁ আৰু এয়া আপোনালোকে চাব পাৰিছে আমি এলিফেণ্টা কেভছৰ পৰা আমি ওলাই আহিলোঁ আৰু আমি আকৌ তাজ হোটেললৈ আহি পালোঁ আৰু আপোনালোকে চাব পাৰিছে যে তাজ হোটেলত লাইট যিহেতু যেতিয়া জ্বলি আছে কি ধুনীয়া লাগি আছে চাবলৈ আৰু মই ভিডিঅ'টো ইয়াতে শেষ কৰিম যিহেতু আপোনালোকে যদি মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব আৰু আমি এনেকুৱাই ভাল ভিডিঅ' আপোনালোকৰ কাৰণে বনাই থাকিম আৰু গৈ থাকিম তো এতিয়াৰ কাৰণে ইমানে টেক কেয়াৰ জয় হিন্দ বন্দে মাতৰম আৰু জয় আই অসম